কৃষক বন্ধুসকল আৰু মোৰ মৰমৰ সকলো অসমবাসী ৰাইজসকল সদায় হাফ পেণ্ট পিন্ধি ওলাওঁ আজি হঠাৎ লং পেণ্ট পিন্ধি দিলোঁ ঠাণ্ডাও হৈছে পাহৰিয়ে গৈছিলোঁ এইকেইটা তললৈ দিবলৈ দি লৈছোঁ পাই বৰ চুলি তুলি নাই ফনিয়া বাৰু চুলিটো দীঘল যে মানে বাকী কি ক'ম আজি ভোট জলকীয়া শেষতি ভিডিঅ' আৰু এইটো ভিডিঅ'ৰ পৰা আপোনালোকক আৰু ভোট জলকীয়া ভিডিঅ' হয়তো মই নিদিম চাগে আৰু দিবলগীয়া মোৰ মতে আৰু নাই বুলি ভাবিছোঁ মানে যথেষ্ট 3-4টা ভিডিঅ' দিয়া হ'ল ভোট জলকীয়া সকলোখিনি কাৰণ একেবাৰে আপোনাৰ ৰোৱাৰ পৰা ফল ছিঙি শেষ হোৱালৈকে কি ঔষধ ব্যৱহাৰ কৰিব লাগিব বোলে কেনেধৰণে কৰিব বা সকলোখিনি ভিডিঅ' মই উপস্থাপন কৰিলোঁ আপোনালোকৰ আৰু সেইমতে আপোনালোকৰ বহুজন কৃষকে ফোনো কৰিছে এতিয়া ফোন কৰিছে তেওঁলোকে এটা ঔষধবিলাকে মই আচলতে ঔষধবিলাকে এটা ৰিজাল্ট ভাল পাইছোঁ বুলি কৈছে যে পাত চিৰিলিৰ পৰা যিটো বেমাৰ আছিলে বহুতো ভাল হোৱা নাছিলে আৰু ভাল কৰিব পৰা নাছিলে বিশেষকৈ আৰু এনেকুৱা এজন মানুহ মই কমটি দিনৰ ভিতৰত সাধাৰণ ঔষধ মাৰি আপোনালোকক ভোট জলকীয়া পাত চিৰিলিৰ পৰা বেমাৰটো আপোনালোকক নিয়ন্ত্ৰণ কৰিবলৈ উপায়বিলাক দিলোঁ সেই দিহা পৰামৰ্শবিলাকৰ মাজত কিছুমানে হয়তো মোৰ সৰু হোৱা ভুল ভ্ৰান্তিও হ'ব পাৰে কিছু কথা থাকিও যাব পাৰে তাকে ওচৰত আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ আগন্তুক অহা দিনত আৰু বেলেগ নতুন ভিডিঅ' নতুন ঔষধৰ ওপৰত ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম নতুন খেতিৰ ওপৰত আপোনালোকক কিছু ভিডিঅ' দিবলৈ মই চিন্তা কৰিম মেইন কথাটো হ'ল কি আজি মই কৈছোঁ যে ভোট জলকীয়া লাষ্ট ভিডিঅ'ত আপোনালোকক এটা কথা কৈছোঁ আপোনালোকে চাব মানুহে আপোনালোকক সদায় ভাল ৰাস্তাত নিয়া মানুহ সদায় কমটি পাব বেয়া ৰাস্তাত নিয়া মানুহ ধেৰ পাব যদি মদ খাবলৈ লগ ধৰে আপোনাৰ 10জন লগ পাব কিন্তু আপুনি যদি ভাল বোলে 5 ষ্টাৰ হোটেল এখনত ভাতকৈ খোৱাবি বল মাংসহেঁতি আপোনাক নিনিয়ে ঘণ্টা নিনিয়ে মই ডাইৰেক্ট কৈছোঁ অসমীয়াত কৈছোঁ যে কি নহওক আজি লাষ্ট ভিডিঅ'টোত মই 2টা ঔষধৰ ওপৰত আপোনালোকক সম্পূৰ্ণ মই ডিছকাছ কৰি দিম মানে ঔষধকেইটাৰ শেষ ভিডিঅ' বুলি কৈছোঁ সকলোখিনি কৈছোঁ আপোনাৰ আগৰ চোৱাত মই ক'লোৱে যে চয়েল গ'ল্ড পিলান চেভাৰ এপি প্লাছ আপোনাৰ ৰাইচ সেইখিনি কি ঔষধে কেনেকৈ কাম কৰিব কি বেমাৰত কাম কৰিব ভোট জলকীয়া বা কি কৰিলে কি হয় সকলোখিনি মই ক'লোঁ আজি মই 2টা ঔষধৰ ওপৰত ক'ম এটা হ'ল বাচ্চা এটা হ'ল পেষ্টকিলাপ পাত চিৰিলি কৰা ভিডিঅ'টো আপোনালোকে চাব আপোনালোকক কৈ লাভেই নাই ভিডিঅ'টো তেওঁলোকে ছাবস্ক্ৰাইবেই কৰা নাই আপোনালোকে শ্বেয়াৰ এটা কৰক পটককেনে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ছাইডত থকা বেল আইকনটো দবাই নাযায় আজি ভিডিঅ' নবনাওঁৱে নাই কৰিছে মই ক'বই লাগিব ন এতিয়া কি নহওক অকণমান ধেমালি কৰি এনেকৈ আজিকালি কৰিব লৈছোঁ আপোনাৰ পাত চিৰিলিৰ পৰা বেমাৰটো কোনো এটা বেমাৰ নহয় কোনো ভাইৰাছ নহয় আপোনাৰ মই পবিত্ৰ ভিডিঅ'ত কৈছোঁ এইপিনে কেমেৰামেন এইপিনে আহি থকা মোৰ টোপোলাকেইটা দিব নোৱাৰি নহয় এইকেইটা দেখুৱাবলৈ আছে নহয় এনেকৈ কোনো বেমাৰ নহয় বা কোনো হেৰি নহয় আপোনালোকক কৈছোঁৱেই এবিধ পখিলাই যেতিয়া আপোনাৰ গছজোপা আগটো চুহি দিব বা গছজোপা আগৰ যিটো মজা থাকে মজাটো আপোনাক খাই দিব তেতিয়া কি হ'ব আপোনাৰ পাতজোপা চিৰিলি পৰিবলৈ আৰম্ভ হ'ব আৰু আৰম্ভ হোৱাৰ লগে লগে কি হ'ব আপোনালোকৰ গছজোপা গঠনটো একেবাৰে বেয়া হৈ যাব গছজোপা ডাউন হৈ আহিব ডাউন হৈ অহাৰ লগে কিবা আপোনাৰ যদি ফুলা বা ফল লাগি থকা গছ হয় তেতিয়া কি হ'ব আপোনাৰ গছজোপা আপোনাৰ প্ৰডাকশ্যন কৰিবলৈ সক্ষম নহ'ব আজি যিহেতু বতৰ খুবেই বেয়া অকণমান সময়ৰ কাৰণে এৰি দিছিলে এতিয়া বতৰ গাজি গুমৰি আহিছে তেওঁ জলকীয়া বাৰীখন দেখুৱাই আছোঁ অকণমান দেখুৱাই দিছোঁ আজিও মই সদায় দেখুৱাওঁ যিহেতু আজিও দেখুৱাইছোঁ আপোনালোকে চাওক ধুনীয়াকৈ এইখিনি মোৰ পিছতীয়া গছৰ আগতীয়াখিনি ইপিনেতো আছে প্ৰায় গছতে লাগিছে এতিয়া ৰাণী জলকীয়া হয় ধুনীয়া লাগন দিছে লাগনো বৰ বেয়া নহয় ধুনীয়া এটা লাগন দিছে ভালে আছে আপোনালোকক মই দেখুৱাই দিছোঁ কেমেৰাটো আকৌ এপাক ঘূৰাই দিয়া আৰু বেছি ঘূৰি নুফুৰোঁ ভিডিঅ'টো বেছি দীঘলীয়াও মই নকৰোঁ বুলি ভাবিছোঁ যে কি নহওক বাৰু এনেকৈ খুটি মাৰি বান্ধি দিছোঁ ধুনীয়াকৈ এইবিলাক মই নিদিওঁ বাৰু এইটো সাধাৰণকৈ আপোনালোকে বান্ধিব পাৰিব তলত এনেকৈ খুটি এটা মাৰি দিলে ৰছী দিয়ে ছেফটিৰ কাৰণে আপোনালোকে কোনো বেমাৰ নাই আচলতে মোৰ ভোট জলকীয়া গছত আৰু যদি বেমাৰ লাগিছে মই বেমাৰ নিয়ন্ত্ৰণ কৰিব পাৰিছোঁ সম্পূৰ্ণ পাৰিছোঁ আৰু সেই নিয়ন্ত্ৰণ কৰা কিছু ঔষধ আপোনালোকলৈ দি দিছোঁ কিয় দি দিছোঁ আপোনালোকে আগবাঢ়ি যাওক আমাৰ অসমৰ যুৱকসকল অসমৰ ভাইসকল আগবাঢ়ি যাওক অসমৰ ভাই ককাই অসমৰ মেইন যুৱকবিলাক আগবাঢ়ি গ'লে কৃষি ক্ষেত্ৰখন এনেই ভাল লাগিব আৰু যিহেতু জনাই থাকোঁ আজি মা নাই আজি মেইন আহিছোঁ আপোনাৰ ঔষধৰ বিষয়লৈ আপোনাৰ এইটো আছে ইয়াত বাচ্চা আছে মই বাচ্ছাটো খুলি দেখুৱাই আছোঁ বাচ্চা বদলি এটা জৈৱিক ঔষধ আছে এটা সুন্দৰ মই যিবিলাক জৈৱিক ঔষধ দি থাকোঁ ঔষধটোৰ নাম হ'ল পেষ্টকিলাপ আকৌ এবাৰ কৈ দিছোঁ পেষ্টকিলাপ মই কেমেৰাত ধুনীয়াকৈ দেখুৱাই দিছোঁ এইটো ঔষধটো পাত চিৰিলিৰ পৰা গছত আপুনি 3বাৰ অনলি 3বাৰ স্প্ৰে কৰক মই ৱাৰেণ্টি সহকাৰে কৈছোঁ 3বাৰ স্প্ৰে কৰাৰ পিছত আপোনাৰ 100% গছজোপা ভাল হ'বই লাগিব
আৰু যদি নহয় মই ইউটিউব চেনেল ডিলিট কৰি দিম মই চব কামেই বাদ দি দিম মই সেইবুলিয়ে কৈছোঁ আপোনাক কাণ কাটি দিব মোক এনেকৈ ধৰি পিনি মাতি লৈ মিছা কথা কৈ অকল মাতিব মই যদি নাযাওঁ কাণ কাটি দিব ধৰি 3বাৰ এই ঔষধটো ব্যৱহাৰ কৰক পাত মোজোৱাৰ পৰা টেউনা মেউনা হোৱা পাত চিৰিলি পৰা লগত ভাল মানে লগত ভাল হ'ব এই ঔষধটো অকল সেইটো বুলিয়ে নহয় আপোনালোকে নামটো চাই লওক মোক আকৌ ফোন কৰি নুসুধিব পেষ্ট কিলাত আপোনাৰ ইয়াত মানে পোকজাতীয় বস্তু একো থাকিবই নোৱাৰে এইটো ঔষধত চিধা দৌ মাৰিব ৰ'বা ক'লৈ গৈ আছে জলকীয়া গছ ইমানকৈ দেখুৱাব নালাগে চাই আছে সদায় ভিডিঅ'ত এইপিনে ঔষধকেইটা দেখুওৱা আপোনাৰ যেনেকুৱা পোক নহওক মুঠতে ঈদ নাথাকে আৰু স্প্ৰে কৰিবলৈ খুবেই ভাল আপুনি এনেকৈ চেলেকি স্প্ৰে কৰক স্প্ৰে কৰোঁতে হাতে চুই দিয়ক কোনো ক্ষতি নাই আপুনি সেই হাতখনে ভাতো যদি খায় তেতিয়া আপোনাৰ অকণো স্বাস্থ্য ক্ষতি নাই এই ঔষধটো ব্যৱহাৰ কৰিলে জলকীয়া ছিঙিলে একোডাল আপোনালোকক ক্ষতি নকৰে মই ৱাৰেণ্টি ল'ব পাৰোঁ কেলৈ 100% জৈৱিক হয় আৰু খুবেই ভাল হয় সেইকাৰণে আপোনালোকক দিছে মই যিটো ঔষধ নিদিওঁ খুবেই ভাল হয় আৰু ছেকেণ্ড আহি গ'লে বাচ্চাটো ইয়াক মই তলত থৈ দিছোঁ বাচ্চাটো মই এইটো ব্যৱহাৰ কৰি আছোঁ যি মোৰ ইয়াতে আধা কেজি পেকেট আছিলে মই বাচ্চাটো ব্যৱহাৰ কৰিছিলোঁ কিয়নো হাৱা যাব বুলি মই 2-3টা কেৰি বেগ লগাই থৈছোঁ এতিয়া ইয়াৰ দাম হ'ল কিমান জানেনে আপোনালোকে আধা কেজি যাম অফলাইনত কিনে যদি দোকানত কিনিবলৈ যায় 1700 টকা 1700 কিমান টকা হয় কিন্তু অনলাইনত কম আছে আপোনালোকে অনলাইনৰ পৰা প্ৰচেছ কৰিব পাৰে গুগলৰ পৰা প্ৰচেছ কৰিব পাৰে আপোনালোকে সোধে বাচ্চাটো স্পেলিং সোধে মই সেইকাৰণে বাচ্চাটো আজি ভালকৈ পেকেটটোকে দেখুৱাই দিছোঁ BAA চাই লওক ধুনীয়াকৈ দেখুৱাই দিয়ে এই ধুনীয়াকৈ দেখুৱাই দিওঁ ইপচিকো অকণ ৰৈ পিনি দেখুৱাই দিয়ে যেন তেওঁলোকে আকৌ ৰিটাৰ্ণ ফোন কৰি মোক আমনি নকৰে ইয়াৰ দামটো এইপিনে দেখুৱাই দিছোঁ এইপিনে কেমেৰাটো ওচৰলৈ দি দিয়া 1722 টকা আপোনালোকে ধুনীয়াকৈ জুম কৰি দিয়া 1722 টকা হয় ইয়াৰ MRP আৰু এই দুটা ঔষধৰ ভিতৰত যিকোনো এটা যদি আপোনাৰ হাতত পৰি গ'লগৈ আপুনি ভোট জলকীয়া খেতি কৰি আছে পাত যেনেকুৱা চিৰি পৰা গছ নহওক ডাইৰেক্ট খাৰা হৈ যাব নতুন পাত বৰাবৰ আহি যাব আপোনাৰ প্ৰডাকশ্যন ভাল আহিবলৈ আৰম্ভ হৈ যাব তাৰপিছত আপুনি বুলিজিন হওক আপুনি পিলান চেপাৰ ব্যৱহাৰ কৰক ৰাইচ অইল গোল্ড ব্যৱহাৰ কৰক কৰি থাকক আপোনাৰ একদম সুন্দৰ একো টেনশ্যন ল'বলগীয়া নাই সেইকাৰণে আশা কৰিছোঁ লাষ্ট ভিডিঅ' হিচাপে আপোনালোকে ভোট জলকীয়া বহুতৰ পাত চিলি পৰিছে এই ঔষধকেইটা আপোনালোকে সোনকালে মগাবলৈ চিন্তা কৰক যিহেতু মই কিন্তু কোনো দোকানদাৰী নহয় মোক কোনো কৃষকে ডিব্ৰুগড়ৰ পৰা ফোন কৰে ধৰ আপোনাৰ সৰু পথাৰ বোকাখাট সেইবিলাকৰ পৰা ফোন কৰে যিসকলক মই পাইছোঁ দি আছোঁ আৰু মই আগন্তুক আহি থকা 7 তাৰিখে আজি এপ্ৰিলৰ 2 তাৰিখ ন ভাইটি আজি 2 তাৰিখ 7 তাৰিখে আকৌ গৈ আছোঁ মই সৰু পথাৰ মানে মেয়াপানী মই 2 নম্বৰ তৰাণীলৈ গৈ আছোঁ কৃষকসকলৰ ওচৰলৈ আকৌ এবাৰ কিয়নো মই জৈৱিক কিছুমান ঔষধ তেওঁলোকে বিচাৰিছে দিবলৈ গৈ আছোঁ আৰু কোনো যদি ওচৰৰ পাজৰৰ লোকে এতিয়ালৈকে গম পোৱা নাই ডাইৰেক্ট কণ্টেক্ট কৰক আপুনি মোলৈ আপোনালৈ এই ঔষধ মই দি থৈ আহিব পৰাকৈ আপোনাৰ সুন্দৰকৈ কেমিকেল বাদ দিয়ক জৈৱিক একবাৰ ব্যৱহাৰ কৰি চাওক তাৰপৰা এনেকৈ নাচিব নহ'লে এইটো যে পে সেনেকৈ নাচিবলৈ মন যাব এইকেইটা ঔষধ যেতিয়া আপোনাৰ গছজোপাৰ ব্যৱহাৰ কৰিব কৰাৰ পিছত যেতিয়া পাত চিৰিলি ভাল হ'ব কিন্তু এটা কথা মই অত্যন্ত বেয়া পাওঁ আপোনালোকক ঔষধো দিওঁ গোটেই উপস্থাপন কৰোঁ কিন্তু আপোনালোকৰ যেতিয়া গছজোপা ভাল হয় কেতিয়াবা তেতিয়া ফোন এটা কৰিবলৈ মোলৈ সময় নাই ভিডিঅ' এটা দিবলৈও সময় নাই এতিয়া আমাৰ মা আহি গ'ল এইপিনৰ পৰা লগত এটা মেকুৰী পোৱালি 2টা মেকুৰী পোৱালিলৈ মা ৰয়েল ড্ৰেছ পিন্ধি আহি গ'ল লগত 3টা আহি গ'ল কেমেৰাটো ঘূৰাই দিয়ে পিনে এই আমাৰ মা আহি গ'ল আমাৰ মা আমি এনেকৈ থাকোঁ ঘৰত যিহেতু পথাৰত কাম কৰি থাকোঁ এইবিলাক আমাৰ সম্পত্তি এইবোৰ আমাৰ প্ৰেৰণা এইবোৰ যে দেখিছা নাই এইবোৰ আমি মানুহ জানি আমাৰ এইকেইটাও জানিছ ৰুমি জুমি চিমি 3টা গুচি আহিছে আৰু মায়ে মানে ভিডিঅ' কৰি থাকিলে ওচৰলৈ আহি গ'ল যে কি নহওক আগন্তুক অহা দিনৰ আপোনালোকৰ ভোট জলকীয়া শেষতো ভিডিঅ' বুলি আজি উপস্থাপন কৰি দিলোঁ অত্যন্ত সকলোখিনি দি হ'ল ভোট জলকীয়াৰ ওপৰত আৰু দিবলগীয়া নাই আৰু এইখিনি ঔষধ যদি আপোনালোকে ব্যৱহাৰ কৰি থাকে মই 100% ওৱানতে সহায়কাৰে কৈছোঁ আপোনালোকৰ কোনো আগৰ পিনৰ পৰা মৰি যোৱা হওক গুৰি পিনৰ পৰা গেলি যোৱা হওক আপোনাৰ পাত ৰঙা হালধীয়া পোৱা যিয়ে নহওক মানে ভাল হ'বই লাগিব আৰু যদি নহয় কাণ কাটি দিম মই হ'বই 100% ভাল হ'বই আপোনালোকে ভোট জলকীয়া খেতি কৰক মই বেছি নকওঁ কিনো ক'ম বেছিকৈ ক'লেও আপোনালোকে বেছিকৈ কৈছোঁ বুলি কৰিব আৰু এটা বেমাৰ মেইন হৈছে ভোট জলকীয়াটো পোকে খাই দিয়ে আৰু এইপিনে এটা মোক খাইছিলে এটা দুটা এতিয়া ঔষধ মাৰি দিবা এইটো পকি চাই নিচিঙিবি নাই ৰং চিঙ এইটো খামগৈ আজি গধূলি এক চিঙিয়ে দে যা চিঙিয়ে দিলোঁ যে কি নহওক ভাইটিয়ে কেমেৰা ধৰিও আছে চিঙিও আছে কেমেৰা কেনি ঘূৰ খাই গৈছে খবৰ নাই এইটো জলকীয়াটো
এই দেখিছে না ইয়াত ফুটা এটা উলিয়াই টিককৈ সোমাই দিয়ে ভিতৰখন খাই দিয়ে বা চেন কি দিছে এইটো চাওক ৰাণী জলকীয়া চাওক এইটো ফুটাটো চাওক আপোনালোকে এইপিনে এইটো সোমাই যায় এইপিনে খাই মোক ক'ৰবাত দুটা এটা মাৰিছিলে মই পেষ্ট কিলাপটো মাৰি দিলোঁ যেতিয়া কিন্তু বাচ্চাহঁত এই পোকটো নমৰে যদি পেষ্ট কিলাপ মাৰি দিয়ে খতম ই জীয়াই নাথাকে আৰু ভিতৰলৈকে মৰি যায় আৰু আশা কৰিছোঁ আপোনালোকে এনেদৰে খেতি কৰি আগবাঢ়ি যাওক কৃষি ক্ষেত্ৰখনত ইমানকৈ কৈ আপোনালোকৰ মাজৰ পৰা মই বিদায় মাগিম বুলি ভাবিছোঁ কিন্তু চেনেলটো শ্বেয়াৰ এটা কৰিব লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু ছাইডত থকা বেল আইকনটো দবাই ল'ব আপোনালোকে ছাপোৰ্ট কৰক আৰু আগন্তুক অহা দিনত এনেকুৱা খেতি সম্পৰ্কৰ ভিডিঅ'বিলাক দিবলৈ মই চেষ্টা কৰিম ইমানটোকৈ মই বিদায় মাগিছোঁ মই চুনু মুনুৱে নমস্কাৰ